নমস্কাৰ, গুড মৰ্নিং। আজি আমি জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহৰ পৰৱৰ্তী বিষয়সমূহ আমি আলোচনা কৰিম। যোৱাকালি আমি জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ লেছনটোৰ বিশেষকৈ ভাৰতীয় জাতিটো নিৰ্মাণৰ ক্ষেত্ৰত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হয় আৰু সেই অসুবিধাসমূহ কি প্ৰক্ৰিয়াৰ মাজেৰে সেই অসুবিধাসমূহৰ জৰিয়তে তথা কি প্ৰক্ৰিয়াৰ মাজেৰে দেশখন দ্বিখণ্ডিত হ'ব লগা হৈছে সেই সম্পৰ্কে আলোচনা কৰিম। আজি আমি আলোচনা কৰিবলগীয়া প্ৰথম টপিকটো হ'ল দেশ বিভাজনৰ ফলাফলসমূহ। যেহেতু আমি যোৱাকালি দেশ বিভাজনৰ প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিছিলোঁ, গতিকে সেই প্ৰক্ৰিয়াৰ মাজেৰে দেশখন যেতিয়া বিভক্ত হ'ল, গতিকে দেশখন বিভক্ত হোৱাৰ পাছত তাৰ ফলাফল বা পৰিণতিটো কি আছিল সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। যে দেশ বিভাজনৰ ফলাফল বা পৰিণতি বুলি ক'লে এক ভয়াৱহ পৰিস্থিতিৰ সেই সমস্যাৰ সন্মুখীন হৈছিল বুলি ক'ব পৰা যায়। যে দ্বিজাতি তত্ত্বৰ আধাৰত দেশখন বিভাজন হৈ যোৱাৰ লগে লগে সমগ্ৰ দেশখনে এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল। তাৰে ভিতৰত সেই যিসমূহ পৰিস্থিতি যাক আমি বিশেষকৈ দেশ বিভাজনৰ ফলাফল বুলি কওঁ, তাৰে আমি বিশেষকৈ কেইটামান বিষয়ৰ বিষয়ে আলোচনা কৰিম যে ইয়াৰ ফলাফলসমূহ কি কি আছিল। প্ৰথম ফলাফল বুলি ক'লে আমি কি বুজিম যে সাম্প্ৰদায়িক উত্তেজনা আৰু সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। যে দেশ বিভাজন হৈ যোৱাৰ লগে লগে সেই সময়ছোৱাত সমগ্ৰ ভাৰতবৰ্ষতে এক প্ৰকাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু হিংসাই গা কৰি উঠিছিলে। এতিয়া সাম্প্ৰদায়িক সংঘৰ্ষ আৰু হিংসা বুলি ক'লে কি বুজিম, যিহেতু মই যোৱাকালিৰ ক্লাছটোতে আলোচনা কৰিছিলোঁ যে দেশখন বিশেষকৈ দ্বিজাতি তত্ত্বৰ আধাৰত বিভক্ত কৰা গৈছে। অৰ্থাৎ দ্বিজাতি তত্ত্ব বুলি কওঁতে দুটা ভিন্ন ধৰ্মৰ ভিত্তিত দেশখন বিভাজন কৰা গৈছিল। গতিকে সেই ধৰ্মৰ আধাৰত দেশখন বিভাজন কৰি দিয়াৰ লগে লগে ভাৰতবৰ্ষত যিহেতু হিন্দু সংখ্যাগৰিষ্ঠতাৰে ভাৰতখন গঠন কৰা গ'ল, সেই অনুপাতে পাকিস্তানৰ মুছলমানৰ সংখ্যাগৰিষ্ঠতাৰে পাকিস্তানখন গঠন কৰা গ'ল। গতিকে পাকিস্তানত যিখিনি হিন্দু থাকি গ'ল বা ভাৰতবৰ্ষত যিখিনি মুছলমান থাকি গৈছিল, এইসকলৰ ওপৰত ভাৰতীয় হিন্দুসকলে পাকিস্তানত থাকি যোৱা হিন্দুসকলৰ ওপৰত তাৰ মুছলমান লোকসকলে বিভিন্ন ধৰণৰ হত্যা হিংসা কাৰ্য চলাইছিল, যাৰ পৰিণতিত সেই সময়ছোৱাতে বহুলোকে মৃত্যু খাবলি ল'ব লগা হৈছিল। গতিকে ইয়াকে কয় সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটা বুলি কয়। তাৰ লগে লগে দ্বিতীয় পৰিণতিটো আছিল যে শৰণাৰ্থীৰ সমস্যা। শৰণাৰ্থী বুলি ক'লে আমি কি বুজিম যে শৰণাৰ্থীৰ অৰ্থটো হ'ল যে পাকিস্তানখন গঠন হৈ যোৱাৰ লগে লগে তাৰ পৰা যিসকল হিন্দু লোকে নিজৰ গৃহভূমি ত্যাগ কৰি ভাৰতবৰ্ষলৈ আহিছিল, সেই লোকসকল ইয়াত আহি যোৱাৰ লগে লগে ইয়াত ক'ত থাকিব বা তেওঁলোকক ক'ত সংস্থাপন দিয়া হ'ব, তাৰ লগে লগে তেওঁলোকে জীয়াই থাকিবলৈ যি জীৱিকাৰ জৰিয়তে জীৱন নিৰ্বাহ কৰিব লাগিব, সেই জীৱিকাসমূহ তেওঁলোকক কেনেধৰণে প্ৰদান কৰা যাব। গতিকে তেনে সমস্যাৰ সূত্ৰপাত হৈছিলে, তাকে শৰণাৰ্থীৰ সমস্যা বুলি কোৱা যায়। যে যিসকল লোকে নিজৰ গৃহভূমি এৰি পেলাই ভাৰতবৰ্ষত পদাৰ্পণ কৰিব লগা হৈছিলে, যে তেওঁলোক হিন্দু হোৱা স্বত্বেও তেওঁলোকে নিজৰ গৃহভূমি বা নিজৰ জন্মভূমি পৰিত্যাগ কৰি বা নিজৰ ঘৰখন এৰি পেলাই তেওঁলোকে পুনৰাই নতুন এটা গন্তব্য স্থানলৈ গতি কৰিব লগা হৈছে, যাৰ পৰিণতি সেই নতুন স্থানত তেওঁলোকে ক'ত থাকিব, তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিবলৈ কি উপায় অৱলম্বন কৰিব, সেই বিভিন্ন ধৰণৰ সমস্যাৰ গা কৰি উঠিছিলে। তাৰপিছত তৃতীয়টো ফলাফল হ'ল সম্পদৰ বিভাজন। যে দ্বিজাতি তত্ত্বই দেশখন দুটা ভাগত বিভক্ত কৰিছিলে, যাৰ পৰিণতিত দেশখন বিভাজন হৈ যোৱাৰ লগে লগে সেই সময়ছোৱাত দেশখনৰ যিবোৰ সম্পদ আছিল সেই সম্পদসমূহ দুটা ভাগত বিভক্ত কৰিবলগীয়া হৈছিল। এতিয়া কেনেধৰণে সম্পদৰ বিভাজন হৈছিল যে দেশখন বিভাজন হোৱাৰ আগতে যিহেতু ভাৰত আৰু পাকিস্তান ভাৰত ভূখণ্ড নামেৰে পৰিচিত আছিল, সেই সময়ছোৱাত সমগ্ৰ ভাৰত ভূমিখণ্ডক এটা নিৰ্দিষ্ট ব্যৱস্থাৰ জৰিয়তে পৰিচালনা কৰা গৈছিল। কিন্তু যেতিয়া দেশখন বিভাজন হৈ গ'ল, দেশখন বিভাজন হৈ যোৱাৰ লগে লগে কি হ'ল, সেই যে যিসমূহ ব্যৱস্থাৰ জৰিয়তে সমগ্ৰ দেশখন পৰিচালনা কৰা গৈছিল, সেই ব্যৱস্থাসমূহ দুটা ভাগত ভাগ কৰি দিব লগা হ'ল। অৰ্থাৎ যিসমূহ কাৰ্যালয়ৰ পৰা গোটেই দেশখনৰ পৰিচালনাৰ কামবোৰ কৰা গৈছিল, সেই কাৰ্যালয়ৰ বিভিন্ন ধৰণৰ আচবাব নথি পত্ৰ বা সেই সময়ছোৱাৰ টাইপৰাইটাৰ বা আলমিৰাসমূহ এইসমূহো ভাগ কৰিব লগা হৈছিল। যদিহে কোনোবাটো অফিচত দুটাকৈ আলমিৰা আছে, তাক সমানে এটা আলমিৰা ভাৰতত আহিছিল, আনটো আলমিৰা
পাকিস্তানক দিব লগা আছে তাৰ বিপৰীতে যদি টাইপৰাইটাৰ দুটা বা চাৰিটা আছে তাৰে এটা ভাগ ভাৰতে ৰাখিছে আৰু আনটো ভাগ কাক দিব লগা আছে পাকিস্তানক দিব লগা আছে গতিকে ইয়াকে কি বুলি কয় সম্পদৰ বিভাজন বুলি কোৱা যায় তাৰ লগে লগে সেই সময়ছোৱাত সৃষ্টি হোৱা আন এক ফলাফল বা পৰিণতি বুলি ক'লে আমি কি বুজিম যে সংখ্যালঘুৰ সমস্যাই দেখা দিছে সংখ্যালঘুৰ সমস্যা এতিয়া সংখ্যালঘু বুলি ক'লে আমি কি বুজিম যাৰ পৰিমাণ নিচেই কম যি আনৰ তুলনাত কম বা যিটো ধৰ্মীয় গোষ্ঠী আন ধৰ্মীয় গোষ্ঠীৰ তুলনাত কোনোবা এটা নিৰ্দিষ্ট এলেকাত কম পৰিমাণে থাকে তেতিয়া সেই নিৰ্দিষ্ট ধৰ্মীয় গোষ্ঠীটোকে আমি কি বুলি কওঁ সংখ্যালঘু বুলি কওঁ গতিকে তেনে সেই সংখ্যালঘু সমস্যাই গা কৰি উঠিছিল এতিয়া কেনেধৰণৰ বাস্তৱ ক্ষেত্ৰত ইয়াৰ এই ঘটনাটো কেনেকুৱা হ'ব যে সংখ্যালঘু সমস্যা বুলি কোৱাৰ লগে লগে মই ইতিমধ্যে যোৱাকালি ক্লাছতে আলোচনা কৰিছিলোঁ যে যেতিয়া দেশখনৰ বিভাজন প্ৰক্ৰিয়া আহি পৰিছিল সেই সময়ছোৱাতে উত্তৰ পশ্চিম সীমান্তত এজন লোক আছে যাক আমি সীমান্ত গান্ধী বুলি কওঁ যাৰ নাম আছিল খান আব্দুল গফুৰ খান গতিকে সেই খান আব্দুল গফুৰ খানৰ নেতৃত্বত বহু মুছলমান লোক আছিল যিয়ে এখন সুকীয়া পাকিস্তান ৰাষ্ট্ৰ গঠনৰ পোষকতা কৰা নাছিল আৰু তাৰ লগে লগে বহু এনে মুছলমান লোক আছিল যিসকলে ভাৰত ভূমি ত্যাগ কৰি পাকিস্তানলৈ যাবলৈ বিচৰা নাছিল তেওঁলোকে কি কৰিছিল ভাৰতবৰ্ষতে থাকি যোৱাটো নিশ্চিত কৰিছিল গতিকে সেই যিসকল লোক থাকি গৈছিল সেই লোকসকলক কেন্দ্ৰ কৰি এই সংখ্যালঘু সমস্যাটোৱে দেখা দিছিল অনুৰূপ ঘটনা পাকিস্তানত হৈছে অৰ্থাৎ পাকিস্তানতো বহু সংখ্যক হিন্দু লোক থাকি গৈছে যিসকলে পৰৱৰ্তী কালছত এই সংখ্যালঘু এই যিটো সংখ্যালঘু যিটো সমস্যা বুলি আমি যাক অৱতাৰণা কৰিছোঁ সেই সমস্যাটোৰে তেওঁলোক সন্মুখীন হ'বলগীয়া হৈছে গতিকে এইটো আছিল সংখ্যালঘু সমস্যা তাৰ লগে লগে এই সমস্যা আৰু কিছুমান দিশো সামৰি যায় যে তেওঁলোকে ভৱিষ্যতলৈ যিহেতু তেওঁলোকে এই দেশখনতে থকাৰ কথাটো নিশ্চিত কৰিছে গতিকে নিশ্চিত কৰাৰ লগে লগে তেওঁলোকে এই দেশখনত নিজৰ যিখিনি অধিকাৰ সেই অধিকাৰখিনি পাবনে নাপায় অৰ্থাৎ দেশখনৰ যিখন সংবিধান থাকিব সেই সংবিধানখনে তেওঁলোকক উপযুক্ত মানৱ অধিকাৰখিনি প্ৰদান কৰিবলৈ নকৰে বা তাৰ লগে লগে ইয়াৰ যিখিনি সংখ্যাগৰিষ্ঠ শ্ৰেণীৰ লোক আছে সেই লোকসকলে যিখিনি সুবিধা লাভ কৰিব বা তেওঁলোকক সাংবিধানিক বা সংবিধানগত হিচাপে তেওঁলোকক যিখিনি সুবিধা প্ৰদান কৰা যাব সেই সুবিধাখিনি সেই সংখ্যালঘু শ্ৰেণীটো প্ৰদান কৰা যাবনে নাযায় গতিকে এনেধৰণৰ সমস্যাৰ তেওঁলোকে সন্মুখীন হ'ব লগা হৈছে গতিকে তাকে সংখ্যালঘু সমস্যা বুলি কোৱা যায় গতিকে প্ৰায় আমি 4টামান দিশ আলোচনা কৰিছিলোঁ যাক আমি দেশ বিভাজনৰ ফলাফল বা পৰিণতি বুলি ক'ব পাৰোঁ অৰ্থাৎ দেশ বিভাজন হৈ যোৱাৰ লগে লগে এই সমস্যা বা এই পৰিণতিখিনি আমি সেই সমস্যাত সন্মুখীন হ'ব লগা হৈছে গতিকে সকলোৱে এই পইণ্টবিলাক বুজিছে বুলি মই ধৰি ল'লোঁ কাৰোবাৰ কিবা থাকিলে পৰৱৰ্তী ক্লাছত যাতে মোক সোধে এতিয়া ইয়াৰ পৰৱৰ্তী বিষয় হ'ল ৰাজশাসিত ৰাজ্যসমূহ পৰৱৰ্তী আমি বিষয়লৈ আগবাঢ়িছোঁ যাক কি বুলি কৈছে ৰাজশাসিত ৰাজ্যসমূহ এটা ৰাজশাসিত ৰাজ্য মই ইতিমধ্যে আলোচনা কৰিছোঁ যে ব্ৰিটিছৰ শাসনছোৱাত ব্ৰিটিছে নিজৰ শাসনৰ সুবিধাৰ্থে সমগ্ৰ দেশখনক দুটাকৈ ভাগত ভাগ কৰিছিলে এটা আছিলে ব্ৰিটিছ শাসিত এলেকা আৰু আনটো কি আছিল এই ৰাজশাসিত এলেকা বা ৰাজশাসিত ৰাজ্য ব্ৰিটিছ শাসিত এলেকা বুলি কওঁতে মই ইতিমধ্যে আলোচনা কৰিছোঁ যে যিবোৰ এলেকাত কেৱল মাত্ৰ কৰ্তৃত্ব বা নিয়ন্ত্ৰণটো কেৱল মাত্ৰ ব্ৰিটিছৰহে আছিলে তাৰ বিপৰীতে ৰাজশাসিত এলেকা বুলি ক'লে যিসমূহ এলেকা বা যিসমূহ অঞ্চল ৰজা এজনৰ শাসনত আছিল তাকে সেই অঞ্চলসমূহকে ৰাজশাসিত এলেকা বুলি কোৱা যায় এতিয়া দেশ বিভাজনৰ পৰৱৰ্তী কালত এই ৰাজশাসিত ৰাজ্যসমূহৰ এই বিষয়টোৱে কিয় ইমান গুৰুত্ব লাভ কৰে সেইটো এটা প্ৰধান বিষয় যে ইয়াৰ গুৰুত্ব লাভ কৰাৰ মূল কাৰণটো কি আছে যে যিহেতু যেতিয়া দেশখন বিভাজিত হ'ল বেছি সংখ্যক ৰাজশাসিত এলেকাই কিন্তু ভাৰতবৰ্ষৰ সৈতে একত্ৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ যেতিয়া দেশখন বিভক্ত হৈছিল সেই সময়ছোৱাত এই ৰাজশাসিত ৰাজ্যসমূহক সোধা গৈছিল যে তেওঁলোকে ভাৰতবৰ্ষ নে পাকিস্তানৰ সৈতে সংযুক্ত হ'ব বিচাৰে গতিকে সেইটো সোধাৰ লগে লগে যিসমূহ ৰাজশাসিত ৰাজ্য আছে তাৰ বেছি সংখ্যকে ভাৰতবৰ্ষৰ সৈতে একত্ৰিত হোৱাৰ কথাটো বিবেচনা কৰিছে যাৰ পৰিণতি যেতিয়া তেওঁলোকক একত্ৰিত কৰি দিয়াৰ লগে লগে এই ৰাজ্যসমূহৰ ৰাজ্য ব্যৱস্থাটো কেনেধৰণৰ অৰ্থাৎ তেওঁলোকে ৰাজশাসিত এলেকা হিচাপে থাকিব বিচাৰে নে তেওঁলোকক নতুনকৈ স্বাধীন মৰ্যাদা তেওঁলোকক প্ৰদান কৰা যাব এতিয়া এই বিষয়খিনি আলোচনা কৰিবলৈ যোৱাৰ আগতে ৰাজশাসিত ৰাজ্যসমূহ লৈ পেলাই সেই সময়ছোৱাত উদ্ভৱ হোৱা তিনিটা প্ৰধান
দিশৰ বিষয়ে আমি আলোচনা কৰিব লাগিব তেতিয়া আমি পৰৱৰ্তী বিষয়লৈ আগবাঢ়িম যে ৰাজশাসিত ৰাজ্য বুলি কোৱাৰ লগে লগে কি যে মই ইতিমধ্যে কৈছো যে তেওঁলোকক সোধা গৈছে যে তেওঁলোকে ভাৰতবৰ্ষ নে পাকিস্তানৰ সৈতে একত্ৰিত হ'ব বিচাৰে এই ক্ষেত্ৰতে তিনিটা দিশৰ সেই সমস্যাত অৱতাৰণ আছে তিনিটা দিশ কি আছে যে ৰাজশাসিত ৰাজ্যসমূহৰ একত্ৰিতকৰণৰ বেলিকা উদ্ভৱ হোৱা তিনিটা দিশ এটা তিনিটা দিশ কি প্ৰথম দিশটো আছিল বিশেষকৈ এই তিনিটা ভিন্ন অনুষ্ঠানৰ সৈতে অনুষ্ঠান বুলি ক'লে আমাৰ ভুল নহ'ব তিনিটা প্ৰধান ব্যৱস্থাৰ সৈতে জড়িত হৈছে সেই তিনিটা প্ৰধান ব্যৱস্থা কি আছে প্ৰথমটো আছে ব্ৰিটিছ শাসন ব্যৱস্থা দ্বিতীয়টো আছে জাতীয় কংগ্ৰেছ আৰু তৃতীয়টো আছে মুছলিম লীগ এই তিনিটা সংগঠন অৰ্থাৎ তিনিটা ব্যৱস্থাৰ পৰা এই ৰাজশাসিত ৰাজ্যসমূহ লৈ পেলাই সেই দিশৰ অৱতাৰণ আছে এতিয়া দিশসমূহ কেনে ধৰণৰ যে দেশখন বিভাজিত হ'বলৈ গৈ আছে গতিকে বিভাজিত হ'বলৈ যোৱাৰ আগতে এই ৰাজশাসিত ৰাজ্যসমূহক লৈ পেলাই এটা সমস্যাৰ উদ্ভৱ হৈছিল সমস্যাটো কি আছিল যে তেওঁলোকে যিহেতু দেশখন স্বাধীন হ'বলৈ গৈ আছে গতিকে স্বাধীন হ'বলৈ যোৱাৰ লগে লগে তেওঁলোকে কাৰ সৈতে একত্ৰিত হ'ব গতিকে সেই একত্ৰিতকৰণৰ বেলিকা প্ৰথম অৱস্থাত তিনিটা দৃষ্টিভংগী সেই যে মই দিশ বুলি যে কৈছো সেই তিনিটা বিশেষকৈ আছে দৃষ্টিভংগী প্ৰথম দৃষ্টিভংগীটো আগবঢ়াইছিল ব্ৰিটিছসকলে যে তেওঁলোকৰ দৃষ্টিভংগীটো কি আছিল ৰাজশাসিত ৰাজ্যসমূহক লৈ পেলাই যে আমি অনতিপলমে ভাৰতবৰ্ষখনক স্বাধীনতা প্ৰদান কৰিবলৈ গৈছো গতিকে স্বাধীনতা প্ৰদান কৰিবলৈ যোৱাৰ আগতে এই ৰাজশাসিত ৰাজ্যসমূহে সম্পূৰ্ণভাৱে নিজৰ একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব যে তেওঁলোকে ভাৰতৰ সৈতে একত্ৰিত হ'ব বিচাৰে নে তেওঁলোকে পাকিস্তানৰ সৈতে একত্ৰিত হ'ব বিচাৰে নতুবা তেওঁলোকে স্বাধীন ৰাষ্ট্ৰ হিচাপে থাকিব বিচাৰে এইটো আছিল ব্ৰিটিছ দৃষ্টিভংগী যে সম্পূৰ্ণ সিদ্ধান্তটো সেই ৰাজশাসিত ৰজাজনৰ ওপৰত অৰ্পণ কৰি দিছিল যাক একপক্ষীয় সিদ্ধান্ত বুলি ক'ব পৰা যায় যে ৰজাজনে একপক্ষীয়ভাৱে সেই সিদ্ধান্তটো ল'ব পাৰিব আৰু লগ এই দৃষ্টিভংগীৰ সৈতে দৃষ্টিভংগীক পূৰ্ণ সমৰ্থন আগবঢ়াইছিলে মুছলিম লীগে যে ৰাজশাসিত ৰাজ্যসমূহে যদি ভাৰতবৰ্ষ বা পাকিস্তানৰ সৈতে একত্ৰিত যাৰ সৈতে একত্ৰিত হ'ব নিবিচাৰকে তাৰ সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা ৰজাজনৰ আছে অৰ্থাৎ ৰজাজনে এই ক্ষেত্ৰত সেই সম্পূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰিব পাৰিব কিন্তু এই ক্ষেত্ৰত সেই সময়ছোৱাত ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক অনুষ্ঠান ভাৰতীয় জাতীয় কংগ্ৰেছৰ দৃষ্টিভংগী কিছু পৃথক আছে তেওঁলোকে কি কৈছিলে যে যেহেতু দেশখন স্বাধীন হ'বলৈ গৈ আছে গতিকে স্বাধীন হ'বলৈ যোৱাৰ এই সময়ছোৱাত তেওঁলোকে ভাৰতবৰ্ষ বা নতুবা পাকিস্তানৰ সৈতে একত্ৰিত হোৱাৰ এই যিটো সিদ্ধান্ত সেইটো সম্পূৰ্ণৰূপে তেওঁলোকৰ কিন্তু এই সিদ্ধান্তটো অকল একপক্ষীয়ভাৱে ৰজাজনে ল'ব নোৱাৰিব এই সিদ্ধান্তটো লোৱাৰ ক্ষেত্ৰত ৰজাজনৰ সৈতে তাৰ যিসকল জনসাধাৰণ আছে সেই জনসাধাৰণে সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্পূৰ্ণ ক্ষমতা আছে অৰ্থাৎ একপক্ষীয় নহয় দ্বিপক্ষীয় হ'ব লাগিব ব্ৰিটিছ আৰু মুছলিম লীগে কি কৈছিল সম্পূৰ্ণ একপক্ষীয় সিদ্ধান্তৰ কথা কৈছিল আৰু এই সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা কেৱলমাত্ৰ কাৰ আছিল বুলি কৈছিল ৰজাজনৰহে আছিল বুলি কৈছিল কিন্তু এই সিদ্ধান্তৰে বিৰোধিতা কৰি পেলাই ভাৰতীয় জাতীয় কংগ্ৰেছে কি দৃষ্টিভংগী আগবঢ়াইছে যে এই সিদ্ধান্তটো অকল একপক্ষীয় অৰ্থাৎ ৰজাজনৰ হ'ব নোৱাৰিব ই ৰজাৰ লগতে তাত বাস কৰা জনসাধাৰণেও ল'ব পাৰিব অৰ্থাৎ ৰজা আৰু জনসাধাৰণ এই দুইটা পক্ষ মিলি দ্বিপক্ষীয়ভাৱে সিদ্ধান্তটো গ্ৰহণ কৰিব লাগিব তাৰ অন্তৰালতে তেওঁলোকে মূল সিদ্ধান্তটো গ্ৰহণ কৰিব পাৰিব গতিকে যিয়ে নহওক এই তিনিটা প্ৰধান দৃষ্টিভংগীৰ বিষয়ে পৰীক্ষাত হয়তো আহিব পাৰে গতিকে মই আলোচনা কৰিলোঁ কিন্তু কথাটো হ'ল অৱশেষত এই যে তিনিটা দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰিলে এই তিনিটা দৃষ্টিভংগীৰ অন্তৰালত অৱশেষত সিদ্ধান্ত অৰ্থাৎ বেছি সংখ্যক ৰাজশাসিত এলেকাই ভাৰতবৰ্ষৰ সৈতে সংযুক্ত হোৱাৰ সিদ্ধান্তটো গ্ৰহণ কৰিছে অৰ্থাৎ ক'ব পাৰোঁ যে যি স্বাধীনতাৰ আগত ভাৰতবৰ্ষৰ যিসমূহ ৰাজশাসিত এলেকা আছিল তাৰ বেছি সংখ্যকে কাৰ সৈতে একত্ৰিত হ'লগৈ অৱশেষত ভাৰতবৰ্ষৰ সৈতে একত্ৰিত হ'লগৈ গতিকে এইটো আছিল আমাৰ দ্বিতীয়টো টপিক ৰাজশাসিত ৰাজ্যসমূহ এতিয়া আমি শেষৰটো টপিক ৰাজ্য পুনৰ্গঠনৰ বিষয়ে আমি আলোচনা কৰিম যে ৰাজ্য পুনৰ্গঠন এতিয়া ৰাজ্য ব্যৱস্থা আমি জানো যে ভাৰতবৰ্ষত ৰাজ্য ব্যৱস্থা আছে বৰ্তমান ভাৰতবৰ্ষত কিমানখন ৰাজ্য আছে এইটো মই তোমালোকলৈ প্ৰশ্নটো ঠেলি দিলোঁ পৰৱৰ্তী সময়ত মোক সকলো উত্তৰটো দিবা যে বৰ্তমান ভাৰতবৰ্ষৰ ৰাজ্য কিমান আছে কিন্তু কথাটো ৰাজ্য পুনৰ্গঠন এই যে ৰাজ্য ব্যৱস্থা সেই ৰাজ্য ব্যৱস্থাটো ভাৰতবৰ্ষত কেনেধৰণৰ তাক লৈ পেলাই এই বিষয়টো অৱতাৰণ আছে যাক আমি কি বুলি কৈছোঁ ৰাজ্য পুনৰ্গঠন এতিয়া ৰাজ্য পুনৰ্গঠন বুলি কোৱাৰ লগে লগে মই একে প্ৰথম ভাগতে কৈছিলোঁ যে ব্ৰিটিছৰ শাসন কালত ভাৰতবৰ্ষত ব্ৰিটিছে নিজৰ শাসনৰ সুবিধাৰ্থে সমগ্ৰ ভাৰতখন দুটা ভাগত বিভক্ত কৰিছিল কিন্তু এতিয়া সেই দুটা ভাগ নাইকিয়া
বৰ্তমান ভাৰতবৰ্ষত কি আছে ৰাজ্য ব্যৱস্থা এতিয়া ক'বলৈ গ'লে সেই যে ৰাজ্য ব্যৱস্থা সেই ৰাজ্য ব্যৱস্থাটো ভাৰতবৰ্ষত কেনে ধৰণৰ অৰ্থাৎ দেশখন স্বাধীন হৈ যোৱাৰ লগে লগে দেশখনত এখন সংবিধান থাকিব তাৰ লগে লগে দেশখনত এখন চৰকাৰ থাকিব গতিকে এই সংবিধান আৰু চৰকাৰখনে যাতে নিজৰ কামবোৰ সুকলমে কৰিব পাৰে তাৰ কাৰণে সমগ্ৰ দেশখনত ক্ষুদ্ৰ ক্ষুদ্ৰ এলেকাত অৰ্থাৎ একোখন ৰাজ্যত ভাগ কৰিব গতিকে সেই ৰাজ্যত যে ভাগ কৰিব সেই ৰাজ্য ভাগ কৰাৰ যিটো মূল ভিত্তি সেই ভিত্তিটো কি হ'ব সেই কাৰণে ভাৰতবৰ্ষ স্বাধীনতাৰ পাছত 1956 in the month of November মাহত এখন আয়োগ গঠন কৰা হৈছিল যাক ৰাজ্য পুনৰ্গঠন আয়োগ বুলি কোৱা হয় অৰ্থাৎ 1956 চনৰ নৱেম্বৰ মাহত ৰাজ্য পুনৰ্গঠন এখন আইন গঠন কৰা হৈছিল আৰু এই আইনৰ অন্তৰালত সমগ্ৰ ভাৰতখনক সেই যে ৰাজ্য ব্যৱস্থা সেই ৰাজ্য ব্যৱস্থাটো ভাষাৰ ভিত্তিত গঠন কৰাৰ পোষকতা কৰা হৈছিল অৰ্থাৎ ভাষাক কেন্দ্ৰ কৰি ভাৰতবৰ্ষত ৰাজ্য গঠন কৰা যাব অৰ্থাৎ এইটোৱে বুজাইছে যে ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদী যিটো ভিত্তি সেই ভিত্তিটো যাতে কেতিয়াও কোনোদিনে ইয়াত প্ৰতিষ্ঠা হ'ব নোৱাৰে অৰ্থাৎ সাম্প্ৰদায়িকতাবাদৰ যিটো বিভাজন সেই বিভাজনটো ভাৰতবৰ্ষত যাতে পুনৰাই নহয় কাৰণ ইতিমধ্যে ভাৰতবৰ্ষত সেই সাম্প্ৰদায়িকতাবাদৰ এটা বিভাজন দেখি আছে যাৰ পৰিণতিতে ভাৰতবৰ্ষ পাকিস্তান নামৰ দুখনকৈ স্বাধীন ৰাষ্ট্ৰৰ জন্ম হ'ব লগা হ'ল যিটো ভাৰতবৰ্ষত পুনৰাই হোৱাটো বিচৰা আছে যাৰ পৰিণতিতে ৰাজ্য পুনৰ্গঠনৰ বেলিকা এই আইনখনৰ জৰিয়তে কেৱল মাত্ৰ ভাষাৰ ভিত্তিত দেশখনত ৰাজ্য গঠন কৰাৰ পোষকতা কৰা হৈছিল আৰু যিটো পৰৱৰ্তী কালত সমগ্ৰ ভাৰতবৰ্ষই সেইটো কি কৰিছিলে গ্ৰহণ কৰি লৈছিল বুলি ক'ব পৰা যায় যাৰ পৰিণতিতে আমি ক'ব পাৰোঁ যে 1956 নৱেম্বৰ মাহত যেতিয়া ভাৰতবৰ্ষৰ ৰাজ্য পুনৰ্গঠন আইন গঠন কৰা গ'ল এই আইনৰ অন্তৰালতে পোনপ্ৰথমে ভাৰতবৰ্ষত 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিল পোনপ্ৰথম যে 1956 চনৰ নৱেম্বৰ মাহৰ ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত পৰীক্ষাত প্ৰশ্ন আহে যে কেইখন ৰাজ্য আৰু কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিল উত্তৰটো কি হ'ব 14খন ৰাজ্য আৰু 6খনকৈ কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিল গতিকে আজি আমি জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান এই লেসনটোৰ তিনিটা প্ৰধান বিষয় দেশ বিভাজনৰ ফলাফল ৰাজশাসিত ৰাজ্যসমূহ আৰু তাৰ লগে লগে শেষৰ টপিক ৰাজ্য পুনৰ্গঠন আইনৰ বিষয়ে আমি আলোচনা কৰিলোঁ গতিকে মূলতঃ লেসনটোত এইখিনিয়ে মূল বিষয় আছে আৰু তাৰ লগে লগে সৰু সৰু কিছুমান বিষয় আছে সেইখিনি মই যেতিয়া তোমালোকক ক্লাছত লিখাই দিম সেইখিনি মই তেতিয়া আলোচনা কৰিম গতিকে আজিলৈ আমাৰ ডিসকাশন ইয়াতে সামৰিলোঁ